ইণ্টাৰনেশ্যনেল উইমেন্স ডে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰিবলৈ যাওঁতে আমি দেখিছোঁ ভাৰতবৰ্ষৰ সমস্ত ভাৰতবৰ্ষত আমি দেখিছোঁ কি ধৰণে সংস্থাসকলে বিভিন্ন অনুষ্ঠানে কি ধৰণে এই দিনটো উদযাপন কৰিছে বিভিন্ন ধৰণৰ আমি ইয়াত উল্লাস দেখিবলৈ পাওঁ কিন্তু এটা মনত কৰিবলগীয়া কথা যে ভাৰত স্বাধীন হোৱাৰ পিছত আজি নাৰীৰ ভূমিকা বা নাৰীৰ যেটো স্থিতি বা ষ্টেটাছৰ কথা আমি কওঁ এটো কি ধৰণে পৰিৱৰ্তন হৈছে বা পৰিৱৰ্তন হৈছে নে পৰিৱৰ্তন নাই হোৱা আজি কিছুদিন আগতে আমাৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিস বোবৰে এটা মন্তব্য তেখেতে আগবঢ়াইছিল য'ত তেখেতে এগৰাকী খৰখিতাৰ বিৰুদ্ধে তেখেতে এই কথাটো কৈছিল যে কি কয় যিজন আমাৰ বলাৎকাৰী যিজন ৰেপিষ্ট থাকে যিজন কালপ্ৰিট বা ক্ৰিমিনেল হয় তেখেতে যদি তেখেতৰ লগত বিবাহ পাশত আবদ্ধ হয় তেতিয়াহলে তেখেতক ক্ষমা কৰিব পৰা যাব এই গোটেই বস্তুটোৱে এই গোটেই কথাখিনি আমাক কি ধৰণে এখন পিতৃ প্ৰধান সমাজৰ আমাক এটা প্ৰতীক হিচাপে আমি ইয়াক ল'ব পাৰো এটা উদাহৰণ হিচাপে আমি ল'ব পাৰো অৰ্থাৎ মই কথাটো কোৱাৰ অৰ্থটো মোৰ এইটোৱে হৈছে যে আজিও আমাৰ যিবোৰ চিন্তা ধাৰণা আমাৰ কথা আমাৰ ব্যৱহাৰ আমাৰ আচাৰ আৰু নাৰীক লৈ আমাৰ যি ধৰণৰ চিন্তা বা সেই কিছু সলনি হোৱা নাই কাৰণ আমি এটা উচ্চ পৰ্যায়ৰ এটা মানে যেটো এলিট লেভেলৰ এটা যেটো আমি ইন্টেলিজেন্সিয়াৰ কথা কওঁ তাত আমি দেখিছো যে তেওঁলোকৰ কোনো ধৰণৰ প্ৰবৃত্তি বা মানসিকতাত আমি কোনো সলনি নেদেখো আৰু আজি কিছু দিনৰ পৰা এক দশকৰ যদি আমি আঁকৰাবোৰ চাওঁ ষ্টেটিষ্টিক্সবোৰ চাওঁ আমি দেখিবলৈ পাওঁ যে যদি আপুনি নাৰীৰ বিৰুদ্ধে হৈ থকা ভায়োলেন্স বা নিৰ্যাতনৰ ক্ষেত্ৰতে চাওক স্বাস্থ্যৰ ক্ষেত্ৰতে চাওক বা আপুনি শিক্ষাৰ ক্ষেত্ৰতে চাওক বা আপুনি কৰ্ম ক্ষেত্ৰতে চাওক যে কিমান মানুহে ইণ্ডিয়ান লেবাৰ যেটো আমাৰ অৰ্গানাইজেশ্যন আছে তাৰ যিবোৰ ষ্টেটিষ্টিক্স সেইবোৰ যদি আমি চাওঁ যে আমাৰ মহিলাসকল কি দৰে আৰু কিমান প্ৰতিশত মহিলাই কৰ্মক্ষেত্ৰত তেওঁলোক আছে কিন্তু দেখিবলৈ যাওঁতে আমি দেখো যে প্ৰত্যেকগৰাকী মহিলাই আজিকালি কিছু ধৰণৰ কাম তেওঁলোকে নিজৰ জীৱিকা বা নিজৰ ইন্ডিপেন্ডেন্সৰ কাৰণে তেওঁলোকে কৰিছে হেতু কথা একেবাৰে মিছা নহয় কিন্তু তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছে আৰু তেওঁলোকে কৰি থকা কামবোৰ কি ধৰণে আমাৰ আমি যেটো কওঁ ৰাষ্ট্ৰীয় যেটো আমাৰ যেটো নেশ্যনেল ইনকাম ৰেকৰ্ডছত সেই বস্তুখিনি কি ধৰণে তাত মানে আমাৰ ইনক্লুড হৈ আছে কাৰণ সেই বস্তুটোৱে আমাক বুজাব যে তেওঁলোকৰ কামখিনি কি ধৰণে আমাৰ ৰাষ্ট্ৰৰ উন্নয়নৰ কাৰণে আপোনাৰ উত্তৰদায়ী হয় হেতু এটা কথা তাৰ পিছত শিক্ষাৰ ক্ষেত্ৰতো আমি দেখিছো যে এটা লেভেলত আমি দেখিছো যে হয় আমাৰ বালিকাসকল তেওঁলোক কিন্তু আজিকালি আমি দেখিছো গাঁৱতে হোক বা সুদূৰ ভিতৰৰ কথাবোৰে মই কৈছো গাঁৱত যে হয় স্কুললৈ যোৱা আমি পৰিলক্ষিত হৈছে দেখা গৈছে কিন্তু আজিও আমি যদি চাওঁ যে হায়াৰ এডুকেশ্যন লেভেলত যদি আমি দেখো তাৰ যেটো সংখ্যা খুবেই কম আৰু যদিও হায়াৰ এডুকেশ্যন বা সেই শিক্ষা উচ্চ শিক্ষা লাভ কৰাৰ কাৰণে তেওঁলোক দেশ বিদেশতো গৈছে বা নিজৰ দেশতো তেওঁলোকে বিভিন্ন ধৰণৰ পদাধিকাৰী হৈছে তো তাৰো সংখ্যা আমি যদি দেখো সেইবোৰো কিন্তু কম এই গোটেইখিনি কথা আলোচনা কৰিবলৈ যাওঁতে আমি এটা কথা সদায় আমি চিন্তা কৰিব লাগে যে হয় নাৰী অনন্য হয় নাৰী শক্তিশালী হয় শক্তিৰূপা হয় এনেকুৱা ধৰণৰ কিছুমান বিভূষণৰে বা বিশেষণৰে আমি তেওঁলোকক সুসজ্জিত কৰিছো কিন্তু সঁচাকে এই কথাটো চিন্তা কৰিবলগীয়া কথা যে এই নাৰী গৰাকী আসলতে পিতৃ প্ৰধান সমাজ এখনত তেওঁ কি ধৰণে বঞ্চিতা বা লাঞ্ছিতা তেওঁ হয় আৰু ইয়াৰ কাৰণে আমি যিখিনি কাম কৰিব লাগে বা আমাৰ অৰ্গানাইজেশ্যন NGO বিলাকে হোক বা শিক্ষা অনুষ্ঠানে হোক বা আমাৰ পৰিয়াল আমাৰ সমাজৰ এটা মই কওঁ অভিন্ন অংগ পৰিয়াল এটা এনেকুৱা ধৰণৰ এখন সংস্থা বুলিয়ে মই কওঁ য'ত আমি সব ধৰণৰ প্ৰত্যেক ধৰণৰ শিক্ষা আমি দিব পাৰো আমাৰ ল'ৰা ছোৱালীক দিব পাৰো আমাৰ পুৰুষসকলক আমি দিব পাৰো যে কি ধৰণে আমি তেওঁলোকক আমি মহিলাসকলক নাৰীসকলক আমি কি ধৰণে সাপোৰ্ট কৰিব লাগে আৰু তেওঁলোকক আমি আগবঢ়াই লৈ যাব লাগে এইবাৰৰ ইউনাইটেড নেশ্যনছৰ যেটো থিম উইমেন ইন লিডাৰশ্বিপ যে তেওঁলোকক নেতা হিচাপে আমি যদি চিন্তা কৰো বা চিন্তা কৰি তেওঁলোকক আগবঢ়াই লৈ যাওঁ আমাৰ এই দেশখন এই ৰাজ্যখন আমাৰ মহিলাৰ লগত মই ক'ব বিচাৰো যে তেওঁলোকেও ঝংকাৰেৰে আগবাঢ়ি যাব পাৰিব